Hello guys, happy new year and welcome back to my YouTube channel. ঠাণ্ডা বহুত হাতটো অলপ সেকি লৈছোঁ জুই খেকত ধোঁৱা লাগি গৈছে ৰ'ব এক ছেকেণ্ড হ'ল নৱবৰ্ষৰ শুভেচ্ছা থাকিল আপোনালোকলৈ আজি নতুন বছৰ বুলি খানা এটাই খাইছোঁ ভিডিঅ'টো কেতিয়া দিব পাৰোঁ নাজানো কিন্তু ভিডিঅ'টো শেষলৈকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব এয়া আমাৰ ঘৰৰ আজি খানাৰ আয়োজন বেলেগ মানুহ নাই কিয়া আমাৰ ঘৰৰ মানুহকেইটাই খানা খাইছোঁ মিলি এসাঁজ বাহিৰতে খাওঁ বুলি ভাবিলোঁ ঘৰৰ মানুহকেইটাই খাইছোঁ ঘৰৰ 4টা মানুহ এয়া গাহৰি আনিছোঁ মাছ আনিছোঁ আৰু ব্ৰইলাৰ আনিছোঁ আজি আদিয়ে খানা খাম এয়া হৈছে গাহৰি আৰু এয়া ব্ৰইলাৰ আছে কাষত তাৰ কাষত আছে মাছ এয়া ব্ৰইলাৰ আৰু এয়া মাছ তো বলক আমি এইখিনি ভালদৰে ধুই লওঁ ধোৱাৰ আগতে কথা এটা সুধি লওঁ গাহৰি খাই কোনে কোনে ভাল পায় জনাবচোন গাহৰি আৰু ব্ৰইলাৰ মাছ কোনেও ভাল পায় মোক সেইটোও ক'বচোন কাৰ কোনটো ফেভৰেট হয় মোক কমেণ্ট বক্সত জনাই দিব বলক মই এতিয়া এইখিনি ধুই লওঁ আপোনালোকে কমেণ্ট বক্সত জনাব নাপাহৰিব কাৰ কি ফেভৰেট হয় এয়া বায়ে ধুই আছে গাহৰি ধুলে এতিয়া মাছ ধুই আছে ব্ৰইলাৰো ধুই হৈ গ'ল তাই গোটেইখিনি ধুই লৈ পেলাই তাইয়ে বনাব মই ভালদৰে বনাব নাজানো আৰু আগে পিছে তেনেকুৱা অভ্যাসো নাইকিয়া বনোৱা সেইবাবে তাইয়ে বনাব তাই বহুত ধুনীয়া বনায় কাৰণে তাইকে বনাব দিছোঁ আৰু এয়া আমি পানী উতলাই আছোঁ পানী গৰম পানীয়ে লাগিব সেইবাবে আমি গৰম পানী অকণমান উতলাই লৈছোঁ আৰু লগতে জুই অকণমানো সেকি লৈছোঁ বনাব আৰু অলপ পিছত এয়া যা যোগাৰ হৈ আছে মায়ে মাছকণ বনাই লৈছে মায়ে মাছ খায় সেইবাবে মায়ে বনাইছে মাছকণ এয়া বনাই আছে তাৰপাছত বায়ে মাংসখিনি বনাব আৰু ভাতটো মায়ে ভিতৰত গেছত বহাই দিব ইয়াত নবনায় ইয়াত মাছ মাংসখিনিহে বনাইছে এয়া উতলি আছে মাছ হ'বৰে হ'লহি মা উঠি গৈছে মোক নমাবলৈ দি লৈ পেলাই কেৰাহীটো হৈয়ে গৈছে আৰু অলপ সময় উতলাব হ'লেই হৈ যায় এয়া আমাৰ আচল কাৰিকৰ লাগি গ'ল এয়া ব্ৰইলাৰ বনাই আছে তাৰপিছত গাহৰি বনাব তাই বহুত ধুনীয়া বনায় মই আপোনালোকক জনাম বাৰু খাই কেনেকুৱা লাগে এয়া তাই বনাই আছে মছলাটো ভাজি লৈছে তাৰপৰা এয়া মাংস দি দিলে মাংস সিজি আছে মাংস দিয়াৰ পিছত আলু দি অলপ সিজাই লৈ পেলাই এতিয়া পানী দিছে বেছি টাইম নল'ব চাগে ব্ৰইলাৰ বনাওঁতে এয়া টুপ 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 মাংস উতলি আছে হৈয়ে গৈছেহি আৰু তাৰপাছত গাহৰিটো বনাব আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা যাচিলোঁ আশা কৰোঁ এই বছৰটো যাতে আপোনালোকৰ ভালে কুশলে পাৰ হয় আৰু মনৰ আশা পূৰণ হওক সকলো বাধা বিঘিনিবোৰ দূৰ হয় জীৱনটো যাতে সুন্দৰ হওক চব বনাই হৈ গ'ল গাহৰিও বনাই হ'ল মই গাহৰি ভিডিঅ' কৰিব নোৱাৰিলোঁ এতিয়া আমি ভাত খাব লৈছোঁ ভাত খাবই লৈছোঁ আমি ভাত হৈয়ে গ'ল যেতিয়া খায়েই দিওঁ আৰু সোনকালে এয়া কলপাতত ভাত খাব লৈছোঁ আমি ভাত কমাই খাওঁ ভাতকেইটা দেখি নাহাঁহিব ইমান কেইটামান ভাত খায় বুলি খুব কমেই ভাত খাওঁ এয়া বায়ে মাংস বাঢ়ি আছে এয়া মায়ে ভাত বাঢ়ি দি আছে আমি 3জনীয়ে খাই লওঁ মাহঁতে অলপ দেৰিকৈ খাব আমি খাই লওঁ তাৰপাছত মায়ে খাব লগতে পাপাও খাই দিব আমাৰ লগতে এয়া ওচৰতে আছে পাপা এয়া আমি ভাত খাই আছোঁ আমাৰ নতুন বছৰ এয়া মোৰ ভণ্টি হয় বায়ু ওচৰতে ভাত খাই আছে এয়া মাংস দি একদম পূৰা ভাত মাৰি লৈছোঁ এয়া বায়ু ভাত খাই আছে কাষতে বহি ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ ভাত পানী খাই বৈ এয়া আড্ডা মাৰি আছে চবেই মোৰতো বহুত ঠাণ্ডা লাগিছে মই ভাত খাই দিলোঁ যেতিয়া মই এতিয়া শুবগৈ পাৰোঁ মই শুমগৈ এতিয়া গৈ পেলাই বহুত ঠাণ্ডা লাগিছে এনেকৈ থাকিব নোৱাৰি আৰু মাংস বহুত টেষ্টি হৈছিলে জ্বলা অকণমান বেছি হৈছে কিন্তু বহুত ধুনীয়া বনাইছে অলপ ফটো উঠিছিলোঁ এয়া ফটো সাঁচি থলোঁ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ
এই নতুন বছৰটোত যাতে আপোনালোকে মোক অতি সোনকালে 1K টো কৰি দিয়ক তাৰে কামনা